অনুভৱ মোৰ খুব সুন্দৰ আৰু অনুভৱটো এনেকুৱা হৈছে যে গোটেই বছৰটো মোৰ ভালেৰে যাব। ৰাইজৰ যিখিনি মৰম মোৰ প্ৰতি আৰু এই অনুষ্ঠানটোৰ প্ৰতি যিটো আদৰ, এই শোভাযাত্ৰা বৰ্ণিল শোভাযাত্ৰা এটাত মই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। সকলো জাতি জনগোষ্ঠীয়ে একেলগ হৈ এই গাঁওখনত আছে আৰু সকলোৱে এই বিহু সন্মিলনখনত সন্মিলিতভাৱে সেই শোভাযাত্ৰাত বিভিন্ন তেখেতসকলৰ কলা কৃষ্টি প্ৰদৰ্শন কৰি এই অংশগ্ৰহণ কৰিছে। বৃহৎ এটা বৰ্ণিল শোভাযাত্ৰা, এইটো সদায়ে থাকক। অসমৰ ৰাইজে বুজি পাওক, যদিও এই অঞ্চল বহুত ভিতৰুৱা, ইয়াৰ মানুহবিলাক বহুত আগবঢ়া, সেইটোৱে মই বাৰ্তা দিম। সকলো এই একতাৰে থাকিলে বাধা ক'তো আহিব নোৱাৰে আৰু কোনেও আমাক হিলাব নোৱাৰে, সেইটোৱে মেছেজ। ডিফাৰেঞ্চ হৈ আচলতে বিহুটো ডিফাৰেঞ্চ হৈ অহা নাই, মানুহবিলাক মাজে মাজে ডিফাৰেঞ্চ হৈছে। বিহু হৈ আছে, এই বহাগতেই কুঁহিপাত ওলায়, কপৌ ফুল ফুলে, তগৰ ফুল ফুলে, কুলি কেতেকীয়ে মাতে। বহাগতেই লাহে লাহে গৰম আহে, হয় নহয়, বসন্তকাল আহে। গতিকে প্ৰকৃতিয়ে একো সলনি কৰা নাই, আমি মানুহে সলনি কৰিছোঁ। গতিকে মই ভাবোঁ যে মানুহে সলনি কৰিব নালাগে। আমিতো সলনি কৰা নাই বা তুমি সলনি কৰা নাই। গতিকে পৰম্পৰাটো ৰাখিব লাগিব। কৃষ্টি তেতিয়াহে জীয়াই থাকিব যেতিয়া পৰম্পৰা থাকিব, ঐতিহ্য থাকিব। আৰু অসমীয়া জাতি বা যেতিয়ালৈকে থাকিব, বিহুত তেতিয়ালৈকে থাকিব। আৰু তোমাৰ আমাৰ নিচিনা মানুহে যেতিয়ালৈকে আমি থাকিম, মই ভাবোঁ বিহুটো কেতিয়াও হেৰফেৰ নহয়। বৰঞ্চ বিহুটো আৰু বহুত দিনে দিনে এতিয়া যেনেকৈ বিশ্ব দৰবাৰলৈ গৈছে, আৰু তাতকৈ আগবাঢ়ি যাওক। পৃথিৱীয়ে জানক যে এই বিহু কৃষ্টিটো কি, অসমীয়া কি, অসমখন কি বুজি পাওক। আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ অঞ্চলটো একেবাৰে নদীৰ দাঁতিকাষৰীয়া অঞ্চল, একেবাৰে অৰ্থনৈতিক হিচাপে পিছপৰা অঞ্চল। গতিকে আমাৰ বিহু আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় আমাৰ সাংস্কৃতিকবোৰকে লৈ পিনে আমি জাতিটোকো আমি আগুৱাই নিব লাগিব, আমাৰ সংস্কৃতিবোৰ আগুৱাই নিব লাগিব। লগতে এনেকুৱাবোৰ অনুষ্ঠানৰ দ্বাৰাই আমি আমাৰ উঠি অহা প্ৰজন্মক আমি আগবঢ়াই নিব লাগিব। যিহেতু আমাৰ অঞ্চলটো পিছপৰা অঞ্চল, আমি আমাৰ অঞ্চলটোৰ লগতে প্ৰজন্মটোক আগবঢ়াই নিবৰ বাবে আমি এনেধৰণৰ অনুষ্ঠানবোৰ আমাৰ উদযাপন কৰা হয়। গতিকে আমাৰ এই অনুষ্ঠান ভাগত সকলো জাতি জনগোষ্ঠী, সকলো ভাষিক লোকে সহায় সহযোগ আগবঢ়ায়। আজি দেখিছে আপোনালোকে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত প্ৰত্যেক জাতি, আমাৰ অঞ্চলৰ দাঁতিকাষৰীয়া গাঁওসমূহত যিমানবোৰ আমাৰ জাতি ভাষীৰ লোক আছে, সকলোৱে আমাৰ সহযোগিতা আগবঢ়াইছে। সকলোৱে সুচাৰুৰূপে আমাৰ কাৰ্যসূচীসমূহ সমাপন কৰাত আমাৰ সহায় সহযোগ আগবঢ়াই আহিছে। আৰু আমি আশা ৰাখিছোঁ আমি ভৱিষ্যতলৈ আমি যেতিয়ালৈকে আমি তেতিয়ালৈকে সহায় সহযোগিতা সকলোকে নমস্কাৰ। 34তম লামাজান মাজৰবাৰী আঞ্চলিক বিহু উদযাপন সমিতিৰ তৰফৰ আমি সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি লামাজান মাজৰবাৰী অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু সন্মিলনখন পাতিবলৈ প্ৰচেষ্টা কৰিছোঁ। আৰু আজি প্ৰথম দিনাৰ কাৰ্যসূচী আমাৰ প্ৰথম সমূহীয়া চাফাই, পাছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈছে। তাৰপিছতে আমাৰ 101টা বৃক্ষৰোপণ কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচীত আমাৰ সন্মানীয় উদীয়মান যুৱক ঘনশ্যাম শইকীয়াদেৱে আমাৰ ইয়াৰ নেতৃত্ব লৈছে আৰু তেওঁৰ নেতৃত্বত আমাৰ 101টা পুলি আমাৰ বৃক্ষৰোপণ হৈছে। তাৰ পাছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা, কৌতুক অভিনেতা অৰুণ হাজৰিকাদেৱ আৰু ওৰফে নেত্ৰকাই আহি আজি আমাৰ শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। আৰু এই অংশগ্ৰহণ কাৰ্যসূচীত আমাৰ অঞ্চলৰ সকলো ৰাইজে আহি অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এই অংশগ্ৰহণ কাৰ্যসূচীখিনিত আমি সুচাৰুৰূপে চলাবলৈ আমি সফল হৈছোঁ বুলি আমি আশা কৰিছোঁ। লগতে আমি আমাৰ অঞ্চলৰ সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈ, সাংবাদিক বন্ধুসকললৈ আমি ৰঙালী বিহুৰ আমাৰ উদযাপন সমিতিৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।